নমস্কাৰ বন্ধুসকল, আজি আমি তেজপুৰলৈ যাব ওলাইছোঁ। তো আমাৰ স্কুল শিক্ষা আশ্ৰমৰ পৰা আমি তেজপুৰলৈ গৈ আছোঁ। তো আমাৰ লগত আমাৰ ষ্টাফ আছে, মেম আছে, আমাৰ ষ্টাফ। আৰু তুমি তাতে চাই কৈ দিয়া আমি চোন চাই পাওঁ। আৰু তোমালোকে হাই কোৱা হাই কৰি দিয়ক। চবে হাই কোৱা। তো আমি গৈ আছোঁ ফাইনেলি। তো এফালে বেক কেমেৰা। আমাৰ ষ্টাফ আছে, আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আৰু গাৰ্জেনসকল আছে। আমি বৰ্তমান গৈ আছোঁ। তো বন্ধুসকল, এতিয়া মই হালধীবাৰী আই স্থানৰ পৰা ওলালোহি। ওলাই পিনে এতিয়া আমি অগ্নিগড় মুখে তেজপুৰলৈ ৰাওনা হৈ আছোঁ। তো বলক ভিডিঅ'টো চাই থাকক আপোনালোকে। তো বন্ধুসকল চাওক, আমি এতিয়া বৰ্তমান কলীয়া ভোমোৰা দলংটো পাৰ হৈছোঁ। তো আপোনালোকে দেখিবলৈ তো চব বন্ধুসকল ফাইনেলি আমি অগ্নিগড়লৈ পাই গ'লোঁ। তো অগ্নিগড়লৈ এয়া আমি জাষ্ট বাছৰ পৰা নামি পিনে এয়া দোকানবিলাক দেখিবলৈ পাইছে আপোনালোকে। সৰু সুৰা দোকান, কিবা কিবি এচেচৰিজৰ তো চব তো এই দোকানবিলাক আছে। তো আমিও ইয়াত কিবা কিবি বস্তু কিনিলোঁ বাৰু, পাছত দেখুৱাম কি কিনিলোঁ। তো এয়া আমি এয়া খোজেৰে গৈ আছোঁ এতিয়া। আৰু আমি খোজেৰে গৈ পিনে আমি গেট এণ্ট্ৰি কৰিব লাগিব। তো আমাৰ ছাৰসকলে এণ্ট্ৰি টিকট লৈ লৈছে। আৰু এণ্ট্ৰি টিকট লৈ লোৱাৰ পাছত আমি চবে মানে এখন লাইনকৈ আৰু এজনকৈ মানে ওপৰলৈ যাওঁ। আৰু তো আপোনালোকে চব বাছটো অলপ দূৰতে আমি পাৰ্কিং কৰি থৈছোঁ। তো নামি আহি এয়া এণ্ট্ৰি গেট হয়। তো এইটো এণ্ট্ৰি গেট হয়। আমি এণ্ট্ৰি গেটৰ পৰা এতিয়া আমি মানে ভিতৰলৈ সোমাই গৈ আছোঁ। তো যথেষ্ট ওখ ষ্টেপ আছে, বগাই যাব লাগিব। পাহাৰৰ টিলা হয় এটা, ওপৰলৈ আমি যাব লাগিব। ওপৰলৈ গৈ পিনে আমি ধুনীয়া এটা মানে চিনেৰী চাবলৈ পাওঁ। মানে ব্ৰহ্মপুত্ৰখন বহুত ধুনীয়াকৈ দেখা পোৱা যায়। মানে দেখিলে ইমান ভাল লাগে, মনটো মানে আপোনাৰ ধৰক বহুত ফ্ৰেছ হৈ যায়। তো এয়া চাওক, মোৰ ছোৱালীজনীয়ে মোতকৈ আগতে দৌৰ মাৰি আহি পিনে তাই আহি পিনে অলৰেডি খেল ধেমালি কৰি আছে। তো এয়া আমাৰ ছাৰসকল বহি আছে। তো এইফালে মোৰ টিকলুজনীয়ে ধুনীয়াকৈ খেলি আছে। তো মই অকলে এয়া চাওক, মই একেবাৰে ওপৰত উঠিলোঁ। তাত ওপৰত মানে কি আছে, আপোনাৰ সৰুকৈ চাংঘৰ নিচিনা বনাই দিয়া আছে। মানে একেবাৰে ওপৰৰ পৰা আপুনি চিনেৰীটো বহুত ধুনীয়াকৈ ভিউ কৰিব পাৰিব। আপুনি চাৰিওফালে বহুত ধুনীয়াকৈ চাব পাৰে। কিন্তু মই বেছি দেৰিলৈকে ৰখি নাথাকিলোঁ, মই অলপ ভয় নিচিনা লাগিলে, কিয়কি বস্তুটো অলপ হিলি থকা যেন কৰিলে। তো অলপ পুৰণাও হৈছে হয়তো, সেইকাৰণে মই জলদিকৈ পটাপটকৈ মানে তাৰ পৰা মানে নামি আহিলোঁ। আৰু ইমান দেৰিলৈকে তাত কৰি নাথাকিলোঁ, যিহেতু ছোৱালীজনীৰ লগত উঠিছোঁ। তো অলপ চলপ ভয় লাগে দিয়কচোন, কেনেবাকৈ কিবা হৈ যাব নেকি। তো সেয়া ওপৰৰ পৰা মই জাষ্ট আপোনালোকক অলপ ভিউ দেখুৱাব বিচাৰিছিলোঁ। চ' মানে ভিউটো কেনেকুৱা হৈছে আপোনালোকে চাই পিনে মোক কমেণ্টত জনাব বাৰু। তো ওপৰৰ পৰা চিনেৰীবোৰ দেখিবলৈ যিহেতু যথেষ্ট ভাল লাগে। আৰু চ' DSLR থকা হ'লেতো আৰু বেছি ভালকৈ ফটো চটো উঠালোঁ হ'লে, ভিডিঅ' বনালোঁ হ'লে। চ' মোবাইলতে বনাইছোঁ, মোবাইলো ইমান ভাল নাছিলে। তো ইয়াত মানে ইমানে বেছি হৈ যায় এই ওপৰটোত। চ' আমি সেইকাৰণে জলদিকৈ নামি আকৌ তললৈ আহি দিলোঁগৈ। যথেষ্ট ভিৰ হৈ এয়া চাওক, বৰ্তমান আমি অগ্নিগড়ত আহি উপস্থিত হৈছোঁ। তো অগ্নিগড়ৰ প্ৰতিটো মানে জেগাবোৰ মানে বহুত ভালকৈ মানে চাই গৈছোঁ। যেনেকৈ মানে ইমান ভালকৈ চাই গৈছোঁ, অলপ লাহেকৈ গৈছোঁ, বহি চাইছোঁ। মানে ধৰক মানে প্ৰায় এবাৰতে মানে মন প্ৰাণ ভৰি যোৱাকৈ চাইছোঁ। তো এইখিনি আপোনালোকে দেখি পাইছে, ভগৱান শিৱ ভগৱানৰ প্ৰতিমা। আৰু এইখিনি ওপৰত হয়, ওপৰত গৈ ফটো উঠাবলৈ খুব ধুনীয়া জেগা আছে ইয়াত। কেলেকি ওপৰৰ পৰা ব্ৰহ্মপুত্ৰৰ চিনেৰীটো বহুত ধুনীয়াকৈ ভিউ হৈ থাকে। তো আপুনি এইটো চব চাৰিওফালে চিনেৰী চাবলৈ পাইছোঁ। তো এইফালে সৰু ফুলৰ জোপা আছে, এইফালে ব্ৰহ্মপুত্ৰ আছে, এইফালে ফুল আছে। তো এইফালে চিনেৰীসমূহ চাই যাওক আপোনালোকে এবাৰ। তো আমি এতিয়া অগ্নিগড়ৰ পৰা বেলেগ জেগালৈ যাম। এয়া আমি চিনেৰীসমূহ চাই গৈ আছোঁ। তো আপোনালোকক দেখুৱাইছোঁ। এয়া আমাৰ টিকলুজনী পূৰা আগে গৈছে। টিকলু, সেইটো যাম আকৌ, মাছৰুমৰ তলত যাম আকৌ ফটো মাৰিবলৈ। টিকলু, য়েছ, এইটো হয় খটখটি ষ্টেপ। আমাৰ টিকলু বহি আছে ইয়াত। ৰাম ভাগৰ লাগিলে দেই, নোৱাৰোঁ আৰু খোজ কাঢ়িবলৈ। মই এই জেগাটো ফটো হয়, ইমান স্পীড নাযাবা।
আছো ব্ৰহ্মপুত্ৰৰ পাৰত গণেশ ঘাটত তো এয়া জেগাত আহি পিনে মনটো বহুত ভাল লাগিছে মানে ইমান ভাল লাগিছে মানে পুৰা মানে নেচাৰেল মানে প্লেচ মই তেনেকুৱা জেগা ভাল পাওঁ একচুৱেলি তেনেকুৱা জেগাতে আছোঁ তো মই এনেকুৱা জেগা খুব ভাল পাওঁ তো আপোনালোকে চাব পাৰি এবাৰ ফাইনেলি আমি এতিয়া অগ্নিগড়ৰ পৰা ওলাই পিনে চিত্ৰলেখা উদ্যানলৈ গৈ আছোঁ তো আমি এতিয়া চিত্ৰলেখা উদ্যানলৈ গৈ আছোঁ তো এতিয়া চিত্ৰলেখা উদ্যানৰ ভিডিঅ' বনাম তো চাব তো এতিয়া ফাইনেলি আমি চিত্ৰলেখা উদ্যানলৈ গৈ আছোঁ তো বলক চিত্ৰলেখা উদ্যান চাওঁ ভিতৰত কেনেকুৱা কি আছে তো এতিয়া আমি চিত্ৰলেখা উদ্যানলৈ প্ৰৱেশ কৰিবলৈ গৈ আছোঁ আমি অগ্নিগড় চালোঁ অগ্নিগড় চোৱাৰ পাছত আমি ৰেষ্টুৰেণ্ট সোমাই পিনে খানা চানা খোৱাৰ পাছত আমি আজৰি হৈ পিনে জাষ্ট ৰেষ্ট কৰি আকৌ আমি মানে অন্তত মানে শেষত আমি চিত্ৰলেখা উদ্যানলৈ এতিয়া সোমাবলৈ গৈ আছোঁ তো আপোনালোকে বলক চিত্ৰলেখা উদ্যানলৈ চাওঁ তো এয়া টিকট চাওক টিকট কাউণ্টাৰত আমাৰ স্কুলৰ ফালৰ পৰা অলৰেডি টিকট লোৱা হৈ গ'ল তো এতিয়া টিকট লৈ শেষ হোৱাৰ পাছত আমি এতিয়া এণ্ট্ৰি কৰিম চিত্ৰলেখা উদ্যানলৈ তো উদ্যানখনৰ ভিতৰলৈ চাবলৈ যথেষ্ট ভাল বহুত ভাল আৰু উদ্যানখন ইমানে ডাঙৰ আছে যে মই সম্পূৰ্ণৰূপে সকলোখিনি ফুৰি শেষ কৰিবই নোৱাৰিলোঁ কেলে কি এটা ছাইডটোত থাকিয়ে গ'ল কিয়কি এটা ছাইডৰ ফালে আমি ভিডিঅ' কৰি থাকিলোঁ ফটো উঠাই থাকিলোঁ চ' ল'ৰা ছোৱালীৰ লগত খেলি থাকিলোঁ তো বহুতখিনি টাইম কেনেকৈ পাৰ হৈ গ'ল আমি ইমানখিনি টাইম কেনেকৈ পাৰ কৰিলোঁ আমি গমেই নাপালোঁ এয়া মোৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল হয় তো এতিয়া বলকচোন ভিতৰৰখিনি মই আপোনালোকক দেখুৱাম আমাৰ প্ৰিন্সিপাল ছাৰ হৈছে মহেন্দ্ৰ ছাৰ চ' তো আজিলৈ ভিডিঅ' ইয়াতে সমাপ্ত কৰিলোঁ তো মোৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল বাই বাই